নৃত্যতত্ত্ববিদসকলে বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছে? নৃত্যতত্ত্ববিদসকলে বৰাক উপত্যকাক নৃত্যত্বৰ বাগিচা বুলি অভিহিত কৰিছে। বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহ কি কি? বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহ হ'ল বংগীয় সমাজ, মণিপুৰী, বিষ্ণুপ্ৰিয়া, ভোজপুৰী, অসমীয়া, ৰাজবংশী, ৰাজস্থানী, বৰ্মন, ৰংমাই, নাগা, মাৰ, কাৰ্বি, ৰিয়াং, খাচীয়া, ভেইকেই, কুকি, মিজো, হিমতে, চাকমা, চিৰু, চৰৈ, নেপালী। দ্য বেকগ্ৰাউণ্ড অৱ আছাম কালচাৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? দ্য বেকগ্ৰাউণ্ড অৱ আছাম কালচাৰ গ্ৰন্থখন ৰাজমোহন নাথ ৰচনা কৰিছিল। হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ কোন আছিল? হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ বসন্ত কুমাৰ সিংহ আছিল। চমুটোকা লিখা ৰাজমোহন নাথ। অসমৰ বুৰঞ্জী আৰু পুনৰাতত্ত্ব গৱেষণাৰ চৌহদত ৰাজমোহন নাথৰ অৱদান অসামান্য। তেওঁ আছিল অভিযন্তা, কিন্তু তেওঁৰ আগ্ৰহৰ ক্ষেত্ৰখন আছিল বুৰঞ্জীৰ গৱেষণা। এই সন্দৰ্ভত তেওঁৰ উল্লেখযোগ্য গ্ৰন্থখনৰ নাম দ্য বেকগ্ৰাউণ্ড অৱ আছাম কালচাৰ। গ্ৰন্থখন প্ৰথম প্ৰকাশিত হৈছিল 1948 চনত। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য আৰু দৰ্শনৰ বিষয়েও ৰাজমোহন নাথে চৰ্চা কৰিছিল। তিনিচুকীয়া চহৰত 1958 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ ত্ৰয়োদশ অধিৱেশনত তেওঁ বুৰঞ্জী শাখাৰ সভাপতি আছিল। কামাল উদ্দিন আহমদ। বুৰঞ্জীবিদ কামাল উদ্দিন আহমদ আছিল কৰিমগঞ্জ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক। পৰৱৰ্তী সময়ত তেওঁ অধ্যক্ষ আছিল। কামাল উদ্দিন আহমদে সাহিত্য চৰ্চাও কৰিছিল। তেওঁৰ সম্পাদিত সাহিত্য পত্ৰখনৰ নাম দিগ্বলয়। অসমৰ শিল্প আৰু স্থাপত্যৰ বিষয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম দ্য আৰ্ট এণ্ড আৰ্টিচাৰ অৱ আছাম। শতাধিক গৱেষণা নিবন্ধৰ লগতে তেওঁ উপন্যাস আদি সৃজনশীল সাহিত্যও ৰচনা কৰিছিল। নন্দলাল বৰ্মন। ৰাজমন্ত্ৰী বংশৰ নন্দলাল বৰ্মন আছিল সমাজসেৱক। এজন প্ৰতিপত্তিশালী ব্যৱসায়ী হিচাপে তেওঁ সমাজত মান পাইছিল। বৰ্মন সমাজৰ মানুহে তেওঁক সন্মান সূচক মিলাও আৰু আন সমাজৰ মানুহে মহাজন বুলি সম্বোধনো কৰিছিল। শিক্ষানুৰাগী নন্দলাল বৰ্মনে গংগা ল'ৰা-ছোৱালীৰ শিক্ষাৰ কাৰণে কাছাৰ জিলাৰ বৰখলাত 1901 চনত এখন স্কুল স্থাপন কৰিছিল। স্কুলখনৰ বৰ্তমান নাম ৰাজা গোবিন্দ চন্দ্ৰ মেমৰিয়েল স্কুল। নলিনীন্দ্ৰ কুমাৰ বৰ্মন। নলিনীন্দ্ৰ কুমাৰ বৰ্মন আছিল শিক্ষক। 1930 চনৰ জুন মাহত বৰ্তমানৰ ডিমা হাছাও জিলাৰ সদৰ হাফলঙৰ মিছন স্কুলত তেওঁ শিক্ষক হিচাপে যোগ দিছিল। ডিমা হাছাও জাতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে তেওঁ ব্যাপক অধ্যয়ন কৰিছিল। এই বিষয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম দ্য কুইন অৱ কাছাৰ অৰ হিৰম্ব এণ্ড দ্য হিষ্টৰী অৱ দ্য কাছাৰিজ। ডিমাছা সমাজত হৰাধৰ অত্যাৱশ্যকীয় অংগ হ'ল কীৰ্তন। নলিনীন্দ্ৰ কুমাৰ বৰ্মনে হৰাধৰ কীৰ্তন পদাৱলীৰ এখন সংকলন প্ৰকাশ কৰিছিল। উক্ত গ্ৰন্থখনৰ নাম হৈৰীম্বৰাজ গোবিন্দচন্দ্ৰ কৃত হিন্দু শাস্ত্ৰীয় শ্ৰাদ্ধাদিৰ কীৰ্তন গীতিকা। ইৰুম্বম চন্দ্ৰ সিংহ। ইৰুম্বম চন্দ্ৰ সিংহ মণিপুৰী সমাজত প্ৰথম অৰ্থনীতি বিজ্ঞানৰ ষান্মাসিক স্নাতক আছিল। গংগা ল'ৰা-ছোৱালীৰ শিক্ষাৰ বাবে তেওঁ নানাবিধ সদৰ্থক প্ৰয়াস চলাইছিল। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ কাৰণে এটা তহবিল গঢ়ি তোলাৰ লগতে তেওঁ এখন স্কুল স্থাপন কৰিছিল। স্কুলখনৰ বৰ্তমান নাম খেলম হাইস্কুল। বিপিন সিংহ। মণিপুৰী বিষ্ণুপ্ৰিয়া সমাজৰ ৰাজকুমাৰ চেনাৰী সিংহ আৰু গুৰু বিপিন সিংহ নৃত্যকলাৰ ক্ষেত্ৰত দুজন অবিস্মৰণীয় ব্যক্তি। ছাত্ৰ-ছাত্ৰীক মণিপুৰী নৃত্যকলা শিকোৱাৰ কাৰণে ৰাজকুমাৰ চেনাৰী সিংহক ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তিনিকেতনলৈ মাতি নিছিল। নৃত্যকলা চৰ্চাৰ ক্ষেত্ৰত অৱদানৰ বাবে গুৰু বিপিন সিংহক 1966 চনত সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হৈছিল। পৰৱৰ্তী কালছোৱাত তেওঁ মধ্যপ্ৰদেশ চৰকাৰৰ পৰা কালিদাস সন্মান লাভ কৰিছিল। কলকাতাত মণিপুৰী নৰ্তনালয় নামেৰে নৃত্যবেলা শিক্ষাৰ এটা অনুষ্ঠান তেওঁ স্থাপন